ভৰিখন ধুই ল'লোঁ এনেই আৰু তো বলক এতিয়া নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই চেনেল আপোনালোকে চাই আছে দ্য আছামিজ বয় তো গাইজ এক মাহৰ বেছিয়ে হ'ল নামনি অসম গোটেই পানীত ডুব গৈছিলে এতিয়াতো পানী কমিলে বাৰু কিন্তু যদিও কমিলে সকলো শেষ মানে বহুত মানুহৰ ঘৰ দুৱাৰ গৰু ছাগলী চব উটুৱাই লৈ গ'ল তো মানে কি ক'ম আৰু অৱস্থা একদমেই বেয়া কিছুমান মানুহৰ ঘৰতো এতিয়াও পানী আছে বাৰু মানে বৰভাগ অঞ্চলৰ সেইফালে তো আমাৰ এইখিনিত এতিয়া বাৰু বৰ্তমান পানী নাই তেনেকুৱা আমাৰ ইয়াতে কমিলে বাৰু কিন্তু বৰভাগ অঞ্চলত এতিয়াও বহুত মানুহৰ মানে পানীৰ তলতে আছে এতিয়াও চ' যি নহওক বাৰু জল্দি চব ঠিক হওক তো গাইজ বহুত দিন ঘৰতে আছিলোঁ ক'তো যোৱাও নাই ওলাই চ' মানে মন চনো ভাল লগা নাছিল আৰু ঘৰত থাকিলে বেছি মন চনো বেয়া লাগে চ' আজি ভাবিলোঁ অকণমান ওলাই যাওঁ তো এনে আহিছোঁ অলপমান ওলাই এই বাইকখন ইয়াতে ৰখাইছোঁ ময়ো ৰখিছোঁ এইখিনি অলপ ছায়া আছে মানে আজি পূৰা ৰ'দ দিছে ইমান ৰ'দ মানে সেইকেইদিন বৰষুণ কেৱল বৰষুণ এতিয়া মানে ৰ'দ দিছে এতিয়া পূৰা ৰ'দ দিব গাইজ কেনে আছে আপোনালোক কমেণ্টত জনাব গাইজ তো অকণমান আহিছোঁ ওলাই তো বলকচোন আপোনালোকক দেখাওঁ ক'ত যাওঁ বাৰু এনে আহিছোঁ আৰু ঘৰত থাকি একদম বৰ লাগিছে চ' এইবিলাক পথাৰ আছে পথাৰত ইয়াততো পানী নায়েই গাইজ পানী শুকালে এইবিলাকত তো মানে কিছুমান অঞ্চল এতিয়াও আছে পানী বহুত বেছি পানী আছে চ' বলকচোন গাইজ মই ক'ত যাওঁ আজি আপোনালোকক দেখাওঁ বাৰু তো চাই থাকক ভিডিঅ'টো কিপ ৱাচিং মাই ব্লগ বহিছোঁ অকণমান এইখনত তো এইটো হৈছে পুখুৰী মোৰ সন্মুখত মানে বালিলেচা মন্দিৰৰ পুখুৰী এইটো চ' পুখুৰীটোৰ পাৰত মানে বহা চকী আছে এনেকুৱা এইখন আছে আৰু এইফালে আছে এইফালে মানে গোটেই পাৰটোতে আছে আৰু গোটেই পুখুৰীৰ পাৰটোতে সম্পূৰ্ণ পাৰটোতে বহা মানে চকী আছে আৰু চ' ইয়াতে বহিলেও অকণমান যিহেতু বহুত বেছি গৰম দি আছে তো ইয়াতে ধুনীয়া বতাহ আছে আৰু মানে বালিলেচা মন্দিৰটো মোৰ ঘৰৰ পৰা বেছি দূৰত নহয় 1 কিলোমিটাৰমান হয় চাগে তো 1 কিলোমিটাৰমান ডিফাৰেঞ্চ আৰু বাকী বেছি দূৰ নহয় আপোনালোকে শুনিছেই চাগে বালিলেচা মন্দিৰ বালিলেচা কালী মন্দিৰ বুলি নামটো গুগলত মাৰিলেও পাব তো আহিব আপোনালোকেও তো বলকচোন মন্দিৰটো অকণমান দেখাওঁ বাৰু ভিতৰত আহিলোঁ এতিয়া চ' যিহেতু মানে অম্বুবাচী মেলা চলি আছে বৰ্তমান মানে কামাখ্যা মন্দিৰো বন্ধ আছেতো গতিকে মানে এইটো মন্দিৰো বন্ধ মানে যিহেতু কালী মন্দিৰ হয় এইটো তো বালিলেচা মন্দিৰো বন্ধ থাকিব 4 দিন বন্ধ চাগে তো তথাপিও আপোনালোকক দেখাওঁ অকণ তো বলক তো এইটো হৈছে মেইন মন্দিৰ তাৰমানে মোৰ পিছফালে যিটো আছে এইটো মেইন মন্দিৰ মানে আঙুলি দেখাব নাপায়তো গতিকে আঙুলিতে মই দেখুৱাই দিয়া নাই তো মোৰ পিছফালে এইটো মেইন মন্দিৰ চ' মন্দিৰৰ ভিতৰত গ'লোঁ হয় যিহেতু বন্ধ আছে এতিয়া তো ভিতৰত গৈ লাভ নাই আৰু চাওক গাইজ তলা মাৰাই আছে তো এইটো মন্দিৰ সমগ্ৰ পৰিৱেশ চাওক চাৰিওফালটো চাই লওক কাৰ্যালয় বুলি যে আছে লিখা এইটোত মানে যেতিয়া মন্দিৰ খোলাই থাকে মানে তেতিয়া ইয়াতে মানে যিবিলাক যাত্ৰী আহে ইয়াতে মানে কুপন লৈ পেলাই মন্দিৰৰ ভিতৰত যায় আৰু মানে ইয়াতে যিকোনো প্ৰসাদ যি দিয়ে আৰু ইয়াতে কুপন ল'ব লাগিব তো কুপন লৈ পেলাই মন্দিৰৰ ভিতৰত যাবলৈ পাৰি আৰু তো আপোনালোকে যদি কেতিয়াবা আহে ইয়াতে ফাৰ্ষ্ট কুপন ল'ব লাগিব গাইজ তো চাই লওক পিছত দেখিছে এইটো মানে ঢেকীয়া কিবা কিবি যে বন চন গজি আছে এইটো মানে এসময়ত মন্দিৰে আছিলে মানে বহুত পুৰণি মন্দিৰ হয় মানে নতুন মন্দিৰ নবনোৱাৰ আগৰে মন্দিৰ এইটো তো মানে যেতিয়া মানে আৰ্থকুইক হৈছিলে এবাৰ মানে বহুত ডাঙৰ আৰ্থকুইকত মানে মন্দিৰটো তলত সোমাই গৈছিলে চ' ওপৰৰ এইখিনি আছে এতিয়া তো ইয়াতে যাত্ৰী আহিলে চাকি তাকি লগাই এইবিলাকত চাকি লগাই ইয়াতেও চাকি লগাই তো এইটো মন্দিৰে আছিলে আগতে তো চাই লওক এইবিলাক মানে মন্দিৰটো সম্পূৰ্ণ তলত সোমাই গৈছে এইখিনি ওপৰৰখিনিতে এতিয়া ঢেকীয়া কিবা কিবি এইবিলাক কিবা কিবি বন গজিছে চ' চাই লওক বহুত পুৰণি হয় এইটো মানে এইটোৱে ফাৰ্ষ্ট মন্দিৰ আছিলে আগৰ মানে ইয়াতে আগতে মানে পূজা মানে হৈছিলে চ' যেতিয়া মানে ভূঁইকঁপত সোমাই গ'ল তেতিয়াৰ পৰা মানে ইয়াতে মানে পূজা নহয় এইটো মন্দিৰত পূজা হয় এইটো নতুনকৈ বনাইছে তো এইটো মন্দিৰ মানে তলত সোমাই গৈছে তো চাওক গাইজ এইখিনি মানে ওপৰৰখিনিয়ে মানে একদম মেইন যিখিনি আছিলে সেইখিনি পূৰা তলত সোমাই গৈছে গাইজ সৌটো যে দেখিছে সৌটো হৈছে মানে মাথোৱাৰী মানে সেইফালে আছে পাগলাদিয়া নদী মানে পাগলাদিয়া নদীটো সেইফালে আছে
আৰু এইফালে বালিলেচা মন্দিৰ আৰু এইটো মানে পুখুৰী সেই যে দেখিছে গছবিলাক সেইটো হৈছে মানে মাঠুৱাৰী মানে নদীৰ যিটো পাৰ বুলি কয় মাঠুৱাৰী সেইটোৱে এইটো পুৰা বন্ধ আছে আজি 3 দিন থাকিব মানে বন্ধ যেহেতু 3 দিন বন্ধ আছে গতিকে ভক্ত নাই আজি মানে ইয়াতে মানে যাত্ৰী নাই আৰু কোনো তো মই আহিলো এনে জাস্ট মানে যেহেতু ঘৰত আছিলো এনেতো মনটো বেয়া লাগিছিল সেইকাৰণে অলপ আহিলো ওলাই আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলো আমাৰ ওচৰতে থকা মন্দিৰ এইটো আপোনালোকে চাগে নাম চাগে শুনিছে গুগলত চালেও পাব মানে নামটো বালিলেচা মন্দিৰ বুলি বালিলেচা কালী মন্দিৰ বুলি লিখিলে পাবই মানে গুগলত যদি আপোনালোকে আহিবলৈ ইচ্ছা কৰে আহিব পাৰিব গাইজ মানে অম্বুবাচী মেলা যোৱাৰ পিছত আহিব পাৰিব আৰু তো আজিলৈ গাইজ ভিডিঅ'টো এইখিনিয়ে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সুন্দৰকৈ এটা কমেণ্ট কৰিব তলত তো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ এইখিনিয়ে গাইজ